हेलो दोस्तों আপোনালোকে চাই আছে এমআৰ ব্লগ মই ৰিংকু মই মিটু আরে বেলেগ গ্ৰুপত মিটু আজি ৰাইডাৰ নেকি তুমি মই আজি উলাই লৈ যাম তো হ'ব বৰ্তমান আছো গোৱালপাৰালৈ আহিলো গোৱালপাৰাৰ এখন পাহাৰলৈ যাম আৰু বৰ্তমান উপস্থিত আছো বনৰীয়া হাতী অহা যোৱা ৰাস্তা এয়া সাইনবোৰ্ড বনৰীয়া হাতীৰ অহা যোৱা ৰাস্তা আমি হাতী ৰাস্তাত আছো তো চাই থাকক নতুনকৈ চাই আছে যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক হেল্ল' দোস্ত আপোনালোকে দেখাই পাইছে আমি বৰ্তমান উপস্থিত আছো গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ এতিয়া আমি ভিতৰলৈ যাম গোটেইখিনি দেখলৈ যত্ন কৰিম আৰু হয়তো বহুতে গম পাইছে আৰু বহুতে গম পোৱা নাই শ্ৰী সূৰ্য পাহাৰত এটা একদম নতুন বস্তু আহিছে তো যিসকল গম পোৱা নাই সেইসকলে চাই থাকক আৰু যিসকল অলৰেডি গমেই পাইছে তথাপি চাই থাকক আৰু তো এতিয়া আমি ভিতৰলৈ যাম সকলোখিনি দেখলৈ যত্ন কৰিম তো বলক তো দেখাই পালে আগতে পাৰ্কিঙৰ ব্যৱস্থা নাছিল নেকি আগতে নাছিল মানে এতিয়া ভিতৰলৈকে গাড়ী লৈ আহিছিলোঁ আগতে ভিতৰলৈকে গাড়ী লৈ আনিব পাৰিছিল মানে এতিয়া পাৰ্কিং চিষ্টেম কৰিছে আৰু বাইক বা স্কুটি হ'লে 20 টকা আৰু কাৰত কিমান এইটো ক'ব নোৱাৰিলোঁ 40 টকামান হ'ব আৰু এটা বস্তু দেখিছোঁ আপোনালোক দেখাব পাৰোঁনে নাই তো চাওকচোন কি বস্তুটো হ'ল এয়া চাওক ঘোঁৰা নতুনকৈ কি সুন্দৰকৈ বনাই আছে আগতে এনেকুৱা নাছিল এইখিনি নতুনকৈ বনাই আছে আপোনালোকে দেখাই পাইছে এইখিনি ইয়াৰ পৰা এইখিনি নতুনকৈ বনাই আছে এইখিনি পুৰা সম্পূৰ্ণ খালী আছিল আৰু ইয়াতে আমি যেতিয়া আহিছিলোঁ পিকনিক একদম এইখিনিতে আমি পিকনিক খাইছিলোঁ কিন্তু এতিয়া চাওক এইখিনি নতুনকৈ বনাই আছে সঁচাকৈ একদম সুন্দৰ এতিয়া আমি ইফালে যাম তো চাই থাকিম যিমান পাৰোঁ আপোনালোক দেখলৈ যত্ন কৰিম তো চাই থাকক তো বহুত গৰম লাগিল এয়া সুন্দৰকৈ ছায়া পাইছোঁ আৰু সুন্দৰ একদম বতাহ আহি আছে তো ৰখিলোঁ আৰু আমাৰ পিছফালে আছে শিৱলিংগ চাওক ইমান ডাঙৰ ভালকৈ
চাই থাকক। তো আপোনালোকে দেখাই পালে। তো আমি সুধিলোঁ টিকট কিমানকৈ এজনত। তো আমাক জনালে যে টিকট এজনত 50 টকাকৈ আৰু একেলগে 2জন উঠিব পৰা আৰু একেলগে 4জন উঠিব পৰা ব্যৱস্থা আছে। মানে এখন বোটত 2জন উঠিলে 2জন উঠিব পৰা ব্যৱস্থা আছে আৰু 4জনকৈ উঠিব খুজিলে 4জন উঠিব পৰা ব্যৱস্থা আছে। কিন্তু এজনৰ 50 টকাকৈ টিকেট। আৰু এইটো আপোনাৰ উদ্বোধনী কৰিছে 18 অক্টোবৰ 2020, 18 অক্টোবৰ 2020 তাৰিখে উদ্বোধনী কৰিছে। সঁচাকৈ সুন্দৰ, সঁচাকৈ সুন্দৰ। তো আপোনালোকক যিমান পাৰোঁ দেখাবলৈ যত্ন কৰি আছোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইকটো কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মই এতিয়া গৈ আছোঁ ইফালে, চাওক না কি সুন্দৰ সঁচাকৈ। তো যিমান পাৰোঁ আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। তো চাই থাকক, চাই থাকক। দেখিছে কি সুন্দৰ, ইমান ডাঙৰ শিৱলিংগ। আৰু ইয়াতে আমি এটা মানে কথা গম পালোঁ, ইয়াতে মানে বহুত শিৱলিংগ আছে। আপোনালোকে বিলিভে নকৰিব, 99,999টা শিৱলিংগ আছে বুলি ইয়াৰ মানুহে জনাইছে। তো সঁচাকৈ আচৰিত। তো দোস্ত আপোনালোকক যিমান পাৰোঁ গোটেইখিনি দেখাবলৈ যত্ন কৰোঁ আৰু ভালেখিনি দেখাব থাকিয়ে গ'ল। ডিচেম্বৰৰ জানুৱাৰী মানত ইয়াতে বোধ হয় পিকনিক ছিজন আৰম্ভ হ'ব। আশা কৰোঁ তাকে ভালে ভালে হওক, আমিও আহিম আৰু, হয়নে নাই? অ' চাওক না চাওক, আমি গৈ থাকোঁতে ৰাস্তাতে দেখিলোঁ ইমান ডাঙৰকৈ। এইবাৰো কালী পূজা যে ক'ৰবাত পাতিছে ভবাই নাছিলোঁ। চাওক কিমান কেনেকুৱা পালে? লাষ্ট টাইমত এই পূজাখিনি দেখাই দিলোঁ আৰু সঁচাকৈ ইমান মানে মানুহ হৈছে, আচৰিত না ৰিংকু? আচৰিত আৰু ভবাই নাছিলোঁ চালা কালী পূজা এনেকুৱা হৈ আছে ক'ৰবাত। সঁচাকৈ ভাল লাগিছে, দেখাই পালে কিমান মানুহ হৈছে। যি কি নহওক, যিমান পাৰোঁ আপোনালোকক ভিডিঅ'টো দেখালোঁ। কেনে পালে কমেণ্টত জনাব। তো যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব, লগতে অল বটনটো
লিক কৰি দিব মানে কি কোৱা আৰু ইমান ভুকি আছিল তো মাজে মাজে নোলাই আৰু মানে ভাগৰ লাগি গৈছে তো যি কি নহওক আজিলৈ বাই বাই নিজৰৰ পানী ফালে বৈ আহিছে একদম মজাকে আহিছে নিজৰৰ পানী